প্ৰাক্তন আমাৰ বিদ্যালয়ৰ প্ৰাক্তন সদস্য সচিব আৰু সন্মানীয় সুভাষ ডাঙৰীয়া ছাৰ আজি আমাৰ বিদ্যালয়ৰ এখন গেটৰ শুভাৰম্ভ কাৰ্যসূচী এই গেটখনি আমাৰ চালকুচাৰী নিবাসী শ্ৰী যুতা অপৰ্ণা চক্ৰৱৰ্তী বাইদেৱে আমাৰ বিদ্যালয়ত অনুদান হিচাপে আগবঢ়াইছিল। তেখেতৰ মাতৃ অৰুণ মেজেম্বাৰ পুৰণি লোন হিচাপে আমাৰ আজি গেটখনি ডাঙৰীয়া ছাৰ আৰু আজিৰ পৰা আমাৰ গেটখনিত আমাৰ অপৰ্ণা বাইদেৱে উৎসৰ্গা কৰিছে বুলি আমাৰ সদস্য সচিব ছাৰে আমাক আজি উৎসৰ্গা কৰি দিব আৰু মই এই উৎসৰ্গা কৰাৰ কাৰণে আমাৰ বিদ্যালয় নামত গেটখনি উৎসৰ্গা কৰাৰ কাৰণে মই আমাৰ প্ৰাক্তন সদস্য সচিব ছাৰক আমন্ত্ৰণ কৰি আমাৰ ছাৰে আমাৰ গেটখন মুকলি কৰি স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়া, স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল, উপস্থিত মাননীয় সুভাষ চন্দ্ৰ ৰায় আৰু স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ যি অভিভাৱকসকল আহিছে তেওঁলোকৰ সন্মুখত আজি যে এই তৰণখন দান কৰিছে অপৰ্ণা চক্ৰৱৰ্তী তেখেতৰ মাকৰ নামত উৎসৰ্গা কৰি গৈছে। তাৰ কাৰণে আহিব নোৱাৰি মোকেই সেইটো আজি এইখন দান মুকলি কৰিবৰ কাৰণে অনুৰোধ জনাইছে। আপোনালোকৰ উপস্থিতিত আৰু প্ৰধান শিক্ষয়িত্ৰী মহোদয়ৰ অনুৰোধত এই স্কুলখনৰ যি চিৰস্থায়ী যিখন তৰণ সেইখন আজি মই মুকলি কৰিবলৈ ওলাইছোঁ আৰু আপোনালোকৰ যাতে সকলোৰে আশীৰ্বাদ থাকে এই স্কুলখনৰ চিৰদিন যাতে উন্নতিৰ পথত চলি যায় সেইটোৱে আপোনালোকে কামনা কৰিব। মই আপোনালোকৰ আশীষ মূৰত লৈ আজি এই গেটখন বা তৰণখন মই আজি খিনিৰ ভাত বান্ধি দিওঁ ৰ